নমস্কাৰ, মই নিজাদুজ্জামান। মই কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। মই সচৰাচৰ ছ'চিয়েল মিডিয়াত এইবিলাক বিষয় লৈ বা কিছুমান বিষয় লৈ মই এক্টিভ নাথাকোঁ, কিন্তু এনেকুৱা এটা সময়ত, আজিৰ সময়ত মই কিছুমান কথা আপোনালোকৰ সন্মুখত ক'বলৈ বাধ্য হৈছোঁ। সদ্যহতে হৈ যোৱা প্ৰিয়ংকা ৰেড্ডিৰ লগত হৈ যোৱা যি অমানৱিক কাৰ্য, এই অমানৱিক কাৰ্যৰ ধিক্কাৰ দিছোঁ। এজন পুৰুষ হিচাপে আজি নিজকে লজ্জানত অনুভৱ কৰিছোঁ, নিজৰ ওপৰতে ঘিণ লাগি আছে। আজিৰ এই সভ্য সমাজৰ কিছুমান অসভ্য মানুহে, কিছুমান কুচৰিত্ৰৰ পুৰুষে গোটেই মানৱ জাতিটোক লজ্জানত কৰিছে। আচলতে এয়া মানুহ নহয়, এয়া মানৱৰূপী দানৱ। আজি ক'বলৈ ভাষা নাই, শব্দ নাই। নিজৰ ওপৰতে আজি ক্ৰোধ অনুভৱ হৈছে। আমি কোনখন সমাজত বসবাস কৰি আছোঁ, আৰু কিমান সময়, আৰু কিমান দিন, আৰু কিমান বছৰ, আৰু কিমান সময় আমাৰ মা ভনীসকলে এইবিলাক নিৰ্যাতন সহ্য কৰিব। তেওঁলোকো মানুহ হিচাপে সমাজত জীয়াই থকাৰ সকলোৰে অধিকাৰ আছে। আমি এই নিম্নতম অধিকাৰখিনি আমি কিছুমান কুচৰিত্ৰৰ মানুহে কিয় খৰ্ব কৰি আছোঁ? এজন আইনৰ মানুহ হিচাপে, আইনৰ ছাত্ৰ হিচাপে, সমাজৰ এজন সচেতন নাগৰিক হিচাপে আমি এইবিলাক ভাবা দৰকাৰ। আমি সচেতন নাগৰিকে এইবিলাকৰ এগেইনষ্টত কথা কোৱাৰ দৰকাৰ। এতিয়া সময় আহি পৰিছে। এয়া উপযুক্ত সময় আমি সচেতন মানুহবিলাকে, আমি আইনৰ ছাত্ৰসকলে আমি ইয়াৰ এগেইনষ্টত প্ৰতিবাদ কৰা। বৰ্তমান চৰকাৰক মই এটা অনুৰোধ কৰিম, ইয়াৰ কাৰণে দোষীক উপযুক্ত শাস্তি দিয়ক, যিটো শাস্তি দিলে নেকি ভৱিষ্যত এনেকুৱা কাণ্ড আমাৰ সমাজত, আমাৰ ভাৰতবৰ্ষত নহয়। আমাৰ ন্যায়পালিকা ইমান এটা সুন্দৰ ব্যৱস্থা, কনষ্টিটিউশ্যনে আমাক ইমান ধুনীয়াকৈ এটা প্ৰচিডিউৰ দিছে। আমি সেই প্ৰচিডিউৰ মতে কিয় কাম নকৰোঁ? কিন্তু বৰ্তমান চৰকাৰে ভয় কৰে নেকি? দোষীক শাস্তি দিবলৈ ভয় কিয় কৰে? সুপ্ৰিম কোৰ্টৰ পাৱাৰ আছে যদি দোষীক শাস্তি কিয় দিব নোৱাৰে? আইনৰ ছাত্ৰ হিচাপে মই সকলো সমাজৰ সচেতন নাগৰিকক এই বিষয়ত মাত মাতিবলৈ অনুৰোধ জনাইছোঁ, আৰু আশা কৰোঁ যাতে এই মানৱৰূপী দানৱসকলে উপযুক্ত শাস্তি পাওক, আৰু ভৱিষ্যতে এনেকুৱা কাম মানুহে কৰিবলৈ যাতে হাজাৰবাৰ ভয় খাওক, সেনেকুৱা শাস্তি প্ৰদান কৰক।